Hey guys, welcome back to my YouTube channel. যিখন হস্পিটালত বৰ্তমান ট্ৰেইনিং কৰি আছো সেইখন হস্পিটালত যিটো মেইন সাহাব এই সাহাবজনৰ অলপ খেতি আছে ইয়াতে এই শাক পাচলিখিনি চোৱা চিতা কৰিবলৈ মোক দিছে ইয়াত মহ আছে কাৰণে এখন বান্ধি লৈছো খিনিত বহুত বেছিকৈ কামুৰে কপালখিনিত সৰু সৰু মহ এইবিলাক নেচেৰা বহুত হৈছে এইবিলাক নেচেৰা আজি নেচেৰা কেইডালমান চিঙি দি থৈ আহিছোঁ আৰু জানে আমাৰ অসমীয়াবিলাকে মানে এইবিলাক কাম কৰে বা বাঁহৰ কাম কৰে আছে জিকা লাগিব লৈছে অলপ অলপ এই চাওক মই দেখাই দিছোঁ জিকা এইটো জিকা এতিয়া ওলাইছে আৰু লাহে লাহে ডাঙৰ হৈ আছে এইটো এইটো খুব ধুনীয়া মানে কৰ ধৰিছে চাৰিওফালে এটা অলপ ডাঙৰ হ'ল পৰহি চাইছিলোঁ অলপ সৰু আছিল এইটো আৰু এইখিনি মই বান্ধি দিছোঁ আজি বান্ধি দিছোঁ সেইডাল জিকা উঠি আহিছে ইয়াত গাঁঠি দিছোঁ এইখিনি আৰু সেইডাল এনেকৈ বগাই গৈছিল কুঁহিয়াৰৰ ফালে এইখিনি কুঁহিয়াৰ হয় এই কুঁহিয়াৰ এইখিনি গৈছে ইয়াত এনেকৈ আহিব আৰু বেঙেনা আছে কালি দি থৈ আহিছোঁ 3-4টামান আৰু জলকীয়া প্ৰায় ধুনীয়াকৈ লাগিছে চাওক এইবিলাক জলকীয়া আৰু এইবিলাক বিলাহী সৰু আছে কিন্তু হৈছে বঢ়িয়া সুন্দৰ হৈছে আৰু ভেন্দি আৰু কুঁহিয়াৰ আছে আগত এইডাল সজনা প্ৰায় শেষেই হ'ল এতিয়া এইবিলাক মই বান্ধি দিছোঁ এইবিলাক ঘৰত যেনেকৈ কৰে তেনেকৈ মানে সময় পোৱাই প্ৰতি আহি ইয়াত কৰি আছোঁ আৰু যিহেতু এটা দায়িত্ব দি ৰাখিছে সেইখিনিতো মই কৰিবই লাগিব মইতো ঘৰত কৰা অলপ অভ্যাস আছে আগৰ পৰা দেখি আহিছোঁ দেউতা দাদাহঁতক সেইকাৰণে ইয়াত মানে কি মই মন দি মানে যিখিনি কাম কৰোঁ মন দি কৰোঁ এইবিলাক কামত আমনি নালাগে এই বিলাহীত এনেকুৱাকৈ বান্ধি দিছোঁ এইবিলাক চাং পাতি দিছোঁ ইয়াত বাঁহ নাপায় এই বাঁহ আছে যদিও সৰু কাটিব নোৱাৰি সেইকাৰণে এইবিলাক গছৰ ঠানি আনি মই বান্ধি দিছোঁ চব্জিৰ যিখিনি পেলনীয়া সামগ্ৰী থাকে বা পাতবিলাক ইয়াত আনি পুতি থ'লে ইয়াত সাৰ হয় গুণ হৈছে বহুত বৰষুণ সদায় মাৰি আছে 15 দিনমান হ'লেই চাগে অলপ ঘাঁহখিনি কাটি দিওঁ আৰু ক'ৰবাত মাটিখিনি চাইড হৈ গৈছে সেইখিনি উঠাই দিওঁ এইখিনি কাম কৰোঁ আজি এইখিনি কৰিলোঁ কাম অলপ আৰু এইখিনি ভালকৈ কৰিছোঁ এইখিনি পূৰা কৰিছোঁ এইখিনি কৰি দিলোঁ কাম পানী উঠি গৈছিলতো সেইকাৰণে জল দেখিছেনে এই অমিতা গছডালৰ পৰা এইটো অমিতা সৰি পৰিল মই লৰাই দিছিলোঁ বহুত বিৰাট মিঠা হয় মানে কি ক'ম আৰু ধুনীয়া কিছুমান মানে অমিতাৰ বেছি মিঠা নাথাকে মই খোৱাৰ আগতে ভাবিছোঁ মিঠা আছে নে নাইবা কিন্তু খাই চোৱাৰ পাছত বা কি মিঠা হস্পিটেলখনৰ পিছ চাইডটো এনেকুৱা দেখি আৰু সন্মুখৰ ফালৰ পৰা কেনেকুৱা দেখি দেখাই দিছোঁ চাওক এই ভিউটো কি সুন্দৰ ভিউ পাতফুলবিলাক ৰোৱাই আছে এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ থেংক ইউ ফৰ ৱাচিং বাই বাই